হেল্ল' হাৰি আপোনালোকে চাই আছে এইটো ইউটিউবতো 711 আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী বহুত দিনৰ বিৰতিৰ মূৰত পুনৰবাৰ আহিছোঁ। এতিয়া বৰ্তমান গ্ৰেড 4 আৰু গ্ৰেড 3 যিসকল কেণ্ডিডেট আছে যিসকলে পৰীক্ষাৰ বাবে সাজু হৈ আছে, কাইলৈ তেওঁলোকৰ গ্ৰেড 4ৰ পৰীক্ষা আছে আৰু তাৰ আগমুহূৰ্তত মই এটা খুব প্ৰয়োজনীয় ভিডিঅ' বুলি ভাবিছোঁ আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। যিহেতু ভিডিঅ' বহুত দিন দিয়া নাছিল, কিন্তু এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায় হ'ব বুলি ভাবিছোঁ। আৰু যেতিয়াই আপোনালোকৰ সহায় হোৱা কিবা এটা লাগে মই নিশ্চয় আপোনালোকৰ আগত উপস্থিত হওঁ। সেইবাবে প্ৰথমতে আপোনালোকে চেনেলটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল যে কাইলৈ গ্ৰেড 4 পৰীক্ষা আছে আৰু সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া এই গ্ৰেড 4 পৰীক্ষাটোত আপোনালোকে পাছ কৰিবৰ বাবে কেইটামান টেকনিক আৰু লগতে বুকলেট ছিটখন কেনেকৈ হয় বহুতৰে খেলি মেলি লাগে। এই ক্ষেত্ৰতে মই আপোনালোকক প্ৰথমতে জনাম। প্ৰথমতে আপোনালোকে চাই লওক যে বুকলেট কেনেকৈ পুৰোৱা হয়। আপোনালোকৰ যিখন বুকলেট আহিব এইখনত কেনেকৈ আপোনালোকে পুৰাব, প্ৰথম সেইটো খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া কথা আৰু জানিবলগীয়া কথা, কাৰণ তাত অকণমান যদি আপোনাৰ খেলি মেলি হয় আপোনাৰ কষ্টখিনি অথলে যাব। প্ৰথমতে আমি চাই লওঁ বুকলেট আমি কেনেকৈ পুৰাম। তাত বুকলেট আছে এনেকুৱা ধৰণৰ এইখন আগৰ পৰীক্ষাত হোৱা বুকলেটৰ এটা জাষ্ট আপোনালোকক মই দেখাইছোঁ। এনেধৰণে আহে বুকলেটখনত। এতিয়া বুকলেটখন প্ৰথমতে আপোনালোকে চাব, এইটো হয়তো ওপৰতো থাকিব পাৰে তলতো থাকিব পাৰে। প্ৰথমতে আপোনাক যিখন এনচাৰ স্ক্ৰিপ্ট কুৱেশ্যন পেপাৰ দিব, সেই কুৱেশ্যন পেপাৰখনৰ এটা ছেট থাকে। এ হ'ব পাৰে, বি হ'ব পাৰে, চি হ'ব পাৰে, ডি হ'ব পাৰে। ইয়াত দেখুওৱাৰ ধৰণে আপোনালোকে এ বি চি ডি এইটো তলতো থাকিব পাৰে বা দাঁতিটো থাকিব পাৰে। এ হ'লে এত আপোনালোকে গোল কৰি দিব। এই নীলাটো দেখিছেনে? নীলাটো যেনেকৈ গোল কৰিছে তেনেকৈ যদি আপোনাৰ এ ছেটটো হয় তেতিয়াহ'লে আপুনি এত গোল কৰিব, যদি বি ছেটটো হয় বিত গোল কৰিব, আৰু চিট হ'লে চিট কৰিব, বাকীকেইটাত নকৰিব। এতিয়া তাৰপিছত আপোনালোকৰ কেণ্ডিডেট ছিগনেচাৰ থাকে। এই ছিগনেচাৰ তলতো থাকিব পাৰে ওপৰতো থাকিব পাৰে, আপোনাৰ চহীটো কৰিব। ইয়াত আপোনাৰ ইনভিজিলেটৰ যিজন পৰিব, নিৰীক্ষক যিজন পৰিব পৰীক্ষাৰ, তেখেতে চহী কৰিব। এতিয়া আমাৰ মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে ৰোল নাম্বাৰ। ৰোল নাম্বাৰটো কেনেকৈ ফিল আপ কৰিব। আপোনাৰ ধৰা হ'ল, মই এটা ৰোল নাম্বাৰ লিখিছোঁ, আপোনাৰ ৰোল নাম্বাৰটো ধৰা হ'ল 1 2 5 3 3 এনেকুৱা এটা যিমান এইটো ধৰি লোৱা হৈছে। এতিয়া আপুনি ৰোল নাম্বাৰত প্ৰথমতে এই খালী ঘৰকেইটাত লিখিব লাগিব। ইয়াত 1 লিখিব লাগিব, ইয়াত 2 লিখিব লাগিব, এনেকৈ এই নাম্বাৰটো লিখিব লাগিব। লিখাৰ পিছত তলত কি কৰিব লাগিব, 1 আছে নহয়, প্ৰথমটোত 1 আছে নহয়, এই 1টোত আপোনালোকে গোটেইটো ৰাউণ্ড কৰি দিব। এই নীলাটোত যে এনেকৈ ৰাউণ্ড আছে, এই নীলাটোত তেনেকৈ এই 1টোত ৰাউণ্ড কৰি দিব। তাৰপিছত আছে 2 থাকিলে ইয়াত আপুনি প্ৰথম লাইনত আপোনাৰ কাম হৈ গ'ল। এটা লাইনত এটাহে আপোনালোকে গোল কৰিব পাৰিব। 2 আছে নহয়, ছেকেণ্ডটো ইয়াত 2 লিখিছে, যিহেতু ইয়াত 2 লিখিছে, ইয়াত আপুনি এই 2টোত আপুনি গোল কৰিব লাগিব। তাৰপিছত আছে 5, ইয়াত 5 আছে, তেতিয়াহ'লে আপুনি 5 ইয়ালৈ যাওক। তাৰপিছত 3 আছে, আপুনি 3 ইয়াত গোল কৰক। আকৌ 3 আছে, নেক্সটটো 3 ইয়াত কৰিব লাগিব। আপুনি চাব তাৰপিছত আছে যিমান 9 থাকিলে আকৌ ইয়ালৈ যাব লাগিব। তাৰপিছত যিমান আছে 0 ইয়াত কৰিব লাগিব। তাৰপিছত যিমান আছে 5 আকৌ 5 ইয়াত। ইয়াত আপুনি এতিয়া চাওক প্ৰতিটো লাইনত ইয়াত এইটোত ছেকেণ্ডটোত থাৰ্ডটোত এটাহে ফুট পৰিছে, এটা ঘৰতহে গোল হ'ব। দুটা ঘৰত একেটা লাইনত দুটা ঘৰত গোল নহয়। এইটো প্ৰথম কথা। ইয়াৰ পিছত আপোনালোকৰ আহি যাব বুকলেট নাম্বাৰ। বুকলেট নাম্বাৰ আপুনি ক'ত পাব এতিয়া সেইটো প্ৰশ্ন। বুকলেট নাম্বাৰখন আপোনাক যিখন দিব, আপোনাৰ বুকলেট এখন দিব নহয়, য'ত আপুনি ফিল আপ কৰিব। সেই বুকলেটত এটা নাম্বাৰ ওপৰত বুকলেট নাম্বাৰ বুলি লিখা থাকিব। চাবচোন এনেকৈ বুকলেট নাম্বাৰ বুলি লিখা থাকিব। সেই বুকলেট নাম্বাৰটো তাৰ পৰা আপুনি ইয়াত ভৰাই দিব লাগিব। আৰু ভৰোৱা প্ৰচেছটো এই আগৰটো সৈতে একেই। আপুনি যদি ইয়াত 3 থাকে তেতিয়াহ'লে 3 দিব লাগিব। ইয়াত যদি 4 হয়, বুকলেট নাম্বাৰটো প্ৰথমতে এই খালী ঘৰটোত লিখি ল'ব সম্পূৰ্ণকৈ। এটা কথা মনত ৰাখিব, এবাৰ যদি আপোনাৰ ভুল হৈ যায় তেতিয়াহ'লে ইয়াৰ বাবে আপোনাক 2 নম্বৰ ছেট এটা কেতিয়াও আপোনাৰ বাবে মানে নিদিয়ে। কিয় নিদিয়ে? নিৰ্দিষ্ট কেণ্ডিডেট অনুসৰি নিৰ্দিষ্ট বুকলেট আৰু কুৱেশ্যন পেপাৰহে চেণ্টাৰটোত জমা হয়। সেইবাবে আপুনি খুব কেয়াৰ হ'ব যাতে অকণমানো ভুল নহয়। এইখন পূৰা কৰোঁতে আপুনি অকণমান মানে কেয়াৰ কৰিব, মানে নিজে খুব সাৱধানতা অৱলম্বন কৰিব যাতে আপোনাৰ অকণমানো ভুল নহয়। ইয়াৰ পিছত আপোনালোকৰ এনচাৰ ব্লেক আপোনালোকে কেনেকুৱা এনচাৰ ক্লিক কৰিব, কেনেকৈ পূৰাব চাব। 1 নম্বৰ কুৱেশ্যনটো আপোনাৰ পেপাৰখনত যিমান 1 নম্বৰ কুৱেশ্যন এটা আছে, ধৰি লোৱা হ'ল 1 নম্বৰ কুৱেশ্যনটো আহিছে যে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি। ৰাষ্ট্ৰপতিগৰাকীৰ নামটোত
প্ৰশ্নটো তেনেকৈ থাকিব 1 নম্বৰ থাকিব নহয় তাৰপিছত লিখিব ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি কুৱেশ্যন পেপাৰখনত থাকিব ইয়াত প্ৰশ্নটো এনেকৈ থাকিব তাৰপিছত আপোনালোকৰ উত্তৰবোৰ কেনেকৈ থাকিব এ বুলি থাকিব এ থাকিব দ্ৰৌপদী মুৰ্মু বি থাকিব যিমান নৰেন্দ্ৰ মোদী চি থাকিব যিমান ৰাজীৱ গান্ধী ডি থাকিলে যিমান সৰ্বানন্দ সোণোৱাল তেনেকৈ 4টা পইণ্ট থাকিব এতিয়া আপুনিতো জানে যে আমাৰ ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু তেতিয়াহ'লে এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ তেতিয়াহ'লে আপুনি ইয়াত প্ৰথমতে কুৱেশ্যন পেপাৰখনত ৰাইট দি লওক যাতে আপোনাৰ ভুল নহয় এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি আছিলে উত্তৰটো হৈছে এই 1 নম্বৰ কুৱেশ্যনটো এইটো ইয়াত আপুনি ইয়াত টিক কৰিব লাগিব দুটাত যদি আপুনি এনেকৈ টিক কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ সেইটো কেনচেল হ'ব সেইবাবে এটাতহে ক্লিক কৰিব লাগিব এটাতহে ৰাউণ্ড কৰিব লাগিব মানে সম্পূৰ্ণকৈ আৰু আধাখিনিয়াকৈ কেতিয়াও নকৰিব গোটেই চাৰ্কুলটো যাতে গোটেই বৃত্তটো সম্পূৰ্ণভাৱে গোল হয় অকণমানো যাতে বাকী নাথাকে তেনেকৈ আপোনালোকে কৰিব এইখিনিলৈকে বুজি পালে আৰু তেনেকৈয়ে প্ৰতিটো আহি থাকিব আপুনি বোলে এতিয়া 2 নম্বৰ কুৱেশ্যনটো নোৱাৰে নালাগে আপুনি কৰিব আপুনি বোলে 8 নম্বৰটো জানে 8 নম্বৰটো উত্তৰটো বোলে ধৰি লোৱা হ'ল অসমৰ প্ৰথমজন স্বৰ্ণ বিজেতা এইবাৰ কমনৱেলথ গেমছত কোন আছিলে তেতিয়া আমাৰ লিখিব লাগে নিতুমণি শইকীয়া বোলা ছোৱালীজনীয়ে আমাৰ পাইছিলে তেখেতৰ উত্তৰটো যিমান ডিত আছে তেতিয়াহ'লে আপুনি ডিত এনেকৈ ক্লিক কৰক আৰু এইটো ৰাউণ্ড কৰক এতিয়া আপোনালোকে দেখিলে যে বুকলেটখন কেনেকৈ পূৰোৱা হয় এই বুকলেটখন পূৰোৱাৰ পাছত আপোনাৰ কাম হ'ব কুৱেশ্যন পেপাৰখনৰ পৰা চাই প্ৰশ্নখিনি শুদ্ধভাৱে উত্তৰ কৰাত এতিয়া মই কৈছিলোঁ যে পাছ কৰাৰ ক্ষেত্ৰত কিনো সুবিধা হয় আচলতে এনেকুৱা কোনো ধৰণৰ কথা নাই যে পাছ কৰিলে পঢ়িলেহে পাছ কৰিব এইটো প্ৰথম কথা তথাপিও 2-এটা টেকনিক থাকে যে অকণমান যদি আপুনি হয়তো পাব লাগিছিলে 80 কিন্তু আপুনি 83 বা 85 পোৱাত সহায় হ'ব এই ভিডিঅ'টো চালে প্ৰথমতে কি কৰিব মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ প্ৰথম পইণ্টটো আপোনালোকে জানে যে যিহেতু আপোনালোকৰ 135 কুৱেশ্যন আপোনালোকৰ থাকিব তাৰপিছত 15 মাৰ্ক আপোনালোকৰ ভাইভা থাকিব এতিয়া প্ৰথম যিহেতু 135 মাৰ্কছৰ বাবে আপোনালোকৰ একোটা প্ৰশ্নৰ বাবে এটা নিৰ্দিষ্ট সময় আছে হয়তো 42 ছেকেণ্ডৰ 40 ছেকেণ্ড সময় পাব এটা প্ৰশ্নৰ উত্তৰ কৰিবৰ বাবে কিন্তু আপুনি জানেনে যে 42 ছেকেণ্ড বা 40 ছেকেণ্ডত এটা প্ৰশ্ন আপুনি ভাবোতেই আপুনি গুচি যাব 30 ছেকেণ্ড তাৰপিছত গোল কৰোঁতে আপোনাৰ 30 ছেকেণ্ড গুচি যাব তেতিয়া এটা প্ৰশ্নই আপোনাক 1 মিনিট খাব সেইটোৰ পৰা আপোনালোকে যদি সময়টো কেনেকৈ আপুনি কভাৰ কৰিব এইটো খুব ইম্পৰ্টেণ্ট কথা সেইবাবে আপুনি প্ৰথম কি কৰিব প্ৰথমতে আপোনালোকে কি কৰিব ধুনীয়াকৈ বুকলেট নাম্বাৰ লিখাৰ হোৱাৰ পাছত কথা কৈছোঁ যেতিয়া প্ৰশ্নলৈ যাব প্ৰথম আপোনাৰ কাম হ'ব আপুনি ফেভৰেট ছাবজেক্টটো নাচাব আপুনি ধৰি লোৱা হ'লে এজন গণিতৰ মানুহ আপুনি যদি গণিতৰ প্ৰথমতেই গণিতটোকে উলিয়াই লয় বা ৰিজনিং পাৰ্টটো উলিয়াই লয় আপোনাৰ কাৰণে অসুবিধা হ'ব কিয়নো অসুবিধা হ'ব গণিত যিমানেই আপুনি চোকা নহওক মুখতে গণিতটোত বহুতৰে নাথাকে খুব টপাৰখিনি কথা নকওঁ সেইখিনি থাকে কিন্তু বেছিভাগৰে গণিতটো কৰি চাবলৈ সময় লাগে সেইবাবে আপুনি সেই সময়টো প্ৰথমতেই যদি আপুনি গণিত ভাল পায় সেইকাৰণে কৰি থাকোঁতে আপোনাৰ ইণ্টাৰেষ্টিং হৈছে যে আপুনি পাৰিছেও কিন্তু আপোনাৰ বাকীখিনি কুৱেশ্যন কৰিবলৈ সময় নহ'ব বা ৰিজনিং আপুনি কৰি ভাল পায় কিন্তু সেই বুলি আপুনি ৰিজনিং পাৰ্টটো যদি প্ৰথমতে লৈ লয় তেতিয়াহ'লে আপোনালোকৰ টাইমটো খুব নষ্ট হ'ব প্ৰথমতে আপুনি কি কৰিব পেপাৰখন প্ৰথমৰ পৰা আপোনাৰ একেবাৰে মুখতে থকা যিকেইটা উত্তৰ একদম মুখতে আছে ছেকেণ্ডো নালাগে সেই প্ৰশ্নখিনি আপুনি পঢ়ি যাব লগালগ টিক দি যাব কুৱেশ্যন পেপাৰখনত একেবাৰে টিক দি যাব প্ৰথমতে বুকলেটলৈ নাযাব বুকলেটত দিওঁতে টাইম লাগি গুচি যাব কুৱেশ্যন পেপাৰখনত আপুনি টিক দি যাব তাৰপিছত আপোনাৰ যিহেতু এটা কুৱেশ্যন জেনেৰেল নলেজৰ এটা কুৱেশ্যনৰ বাবে 42 ছেকেণ্ড বা 40 ছেকেণ্ড আছে আপুনি কি কৰিব যদি 1 ছেকেণ্ডত বা 2 ছেকেণ্ডতে উত্তৰটো গম পালে তেতিয়া আপোনাৰ হাতত 30 ছেকেণ্ড বা 35 ছেকেণ্ড আপুনি সময় বচাই দিলে আৰু সেই বচোৱা সময়খিনি লাষ্টত আপুনি কি কৰিব পাৰিব সেই গণিত বিষয়টোত দিব পাৰিব বা ৰিজনিং বিষয়টোত ভালকৈ দিব পাৰিব সেইকাৰণে এই পইণ্টটো খুব জৰুৰী আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে বহুতে ভাবিছে যে খুব কুৱেশ্যন টান আহিব 11 লাখ 12 লাখ কেণ্ডিডেট এপিয়াৰ হৈছে তেনেকুৱা কথা নহয় আচলতে এখন পেপাৰ ছেট কৰোঁতে আপোনাৰ চাব পেপাৰখন এনেধৰণেহে ছেট কৰা হয় যে সামগ্ৰিকভাৱে মিনিমাম 60% ল'ৰা ছোৱালীয়ে যাতে উত্তৰখিনি পাৰে আৰু তেনেকুৱা কুৱেশ্যনেই বেছিভাগ থাকে আৰু তাৰে ভিতৰত 10% to 11% এনেকুৱা কুৱেশ্যন থাকে যিসকল একদম চোকাকেইটাই কৰিব পাৰে যিকেইটা সেইকেইটা থাকিবই 2-এটা কুৱেশ্যন সেইকাৰণে অকণমান টাফ থাকে কিন্তু আপুনি সেই টাফ প্ৰশ্নকেইটাত প্ৰথমতে সোমাই পেলাই সময় নষ্ট নকৰিব দৰকাৰ হ'লে নকৰিবই কেলৈ নকৰিব যদি এটা কুৱেশ্যন কৰিবলৈ গৈ 10টা কুৱেশ্যনৰ আপোনাৰ লষ্ট হয় তাতকৈ আপুনি 10টা কুৱেশ্যন কৰি এটা কুৱেশ্যন লছ কৰক কথাটো বুজি পালে বহুত
টাইম লগা বা ভাবিবলৈ সময় থকা কুৱেশ্যনবোৰ প্ৰথমতে নকৰিবই। যদি আপোনাৰ হাতত টাইম এভেইলেবল হয় তেতিয়া নিশ্চয় কৰিব, কিন্তু প্ৰথমতে আপুনি পৰা কুৱেশ্যনখিনি নিশ্চয় কৰি লওক। তেতিয়াহে আপুনি নাভাবিব যে বহুত পাই যাব, বহুত কৰিব। 3 নম্বৰ পইণ্টটো, যিহেতু নেগেটিভ মাৰ্ক নাই, নেগেটিভ মাৰ্ক যিহেতু নাই, পৰা কুৱেশ্যনখিনি যেতিয়া কৰি শেষ হ'ব, পেপাৰখন দিয়াৰ আগত যদি সময় আছে আপুনি সকলোতে টিক মাৰ্ক দিব। কিয় দিব? কাৰণ আপুনি অলগুটি খেলি দিলে, আৰু অলগুটিটোক হয়তো কিজানি 10টাত আপুনি একেবাৰে 10টা এৰি থৈ অহাতকৈ 10টাত যদি আপুনি ABCD ক'ৰবাত দি দিলে, 2টাত যদি আপুনি আহিও যাব পাৰে, এইটো একো বেয়া কথা নহয়, লাজৰ কথাও নহয়। সেইকাৰণে আপুনি নেগেটিভ মাৰ্কিং নাথাকিলে কুৱেশ্যনখন 100% কৰি থৈ আহিব, এটাও এৰি থৈ নাহিব। যদি নেগেটিভ মাৰ্কিং থাকে সেনেকুৱা পৰীক্ষাত কেতিয়াও নোৱাৰা প্ৰশ্ন কৰিবই নালাগে। কাৰণ 10টা যদি পাৰে 10টা কৰাই ভাল, বা 20টা পাৰিলে 20টা কৰাই ভাল, বা 50টা পাৰিছে 50টাহে কৰক। কিন্তু ইয়াত তেনেকুৱা কথা নাই। কথাখিনি বুজি পালে? চাই থাকিব ইটো সিটো বহুতো 711। আৰু যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ মই আপোনালোকক ইয়াৰ পৰৱৰ্তী সময়ত মই ভিডিঅ' আনিম, কিন্তু এটা বিশেষ কাৰণবশতঃ মই ভিডিঅ' বহুত দিন বনোৱা নাই। ইয়াৰ পিছত আপোনালোকৰ বহুত চাকৰি আহি আছে, টেটৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিবলৈ সাজু হৈ আছোঁ। লগতে আৰু যিখিনি আহি থাকিবলগীয়া যিখিনি ৰিক্ৰুইটমেণ্ট আছে তাৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিম। সেইবাবে আপোনালোকে চাই থাকিব। আৰু এটা কথা নাভাবিব যে যিকোনো এটা পৰীক্ষাৰ বাবে আপুনি যদি প্ৰস্তুতি চলায় সেইটোৱে আপোনাক সকলো পৰীক্ষাতে সহায় কৰেই, নিশ্চয় কৰে। সেইকাৰণে এনেকুৱা নহয় যে অকল টেটৰ এক্সাম তাৰ আমি প্ৰস্তুতি চলাইছোঁ অকল টেটৰখিনিহে চাব, বা বাকী টেটৰ কুৱেশ্যনখিনি কি ইয়াত কাইলৈ যিখিনি আহে টেটৰখিনিও আহে, টেটতো আহে তেনেকুৱা কুৱেশ্যন। ঠিক খালি 2-1 কুৱেশ্যন CDP যেনেকৈ এডুকেশ্যনৰ লগত ৰিলেটেড কুৱেশ্যনখিনি টেটত বেছি আহে, সেইটো এটা পাৰ্ট থাকে, সেইটো পাৰ্ট যিমান বেলেগত নাহে। বাকী জেনেৰেল নলেজ, মেথমেটিক্স, ইংলিছ এইখিনি প্ৰায় একেই থাকে। ডিটাৰমিনাৰ যদি আপুনি আহে, প্ৰিপজিশ্যন যদি আহে, এইখিনিতো প্ৰায় একেই আহে। সেইকাৰণে কোনো এটা আপুনি পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন যেতিয়া কৰিব বাকীখিনিৰ ক্ষেত্ৰত সহায় হ'বই। তাৰপিছত আপুনি মাত্ৰ 10% সেই পৰীক্ষাটোৰ কাৰণে পঢ়িলেই হ'ল নিৰ্দিষ্টকৈ। বাকী সামগ্ৰিকভাৱে আমি সকলো পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰোঁ। ঠিক আছে, চাই থাকিব ইটো সিটো বহুতো 711। থেংক ইউ।